হে বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে তো নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ' আৰু আপোনালোকে চাই আছে বিকাশ বি ব্লগছ বন্ধুসকল মানে আজি বহুত দিনৰ মূৰত এটা আকৌ ভিডিঅ' আপোনালোকক আগবঢ়াই আনিলোঁ আৰু আজি মানে একদম অলপ বেলেগ টাইপৰ ভিডিঅ' এটা লৈ আহিছোঁ মানে আৰু এইফালে দেখিবলৈ পাইছে এইটো চিনি পাইছে নাই বাৰু যদিহে এইটো চিনি পাইছে কমেণ্ট কৰক কিবা হাতৰ কথা আছিলে নহয় এইটো কি এটা মাল চাৰিডাল বাল দুটাই ধৰি মাৰিবলৈ ভাল বুলি কয় যে সেইটোৱে আৰু দেহুতিটো দেই তো এইফালে দেহুতি আৰু আপোনাৰ এইফালে এইটো মানে চাহপাত চিঙা মোনা হয় আৰু এটা বাল্টি আৰু এইটো শুই আছে চালা কুকুৰ তো বন্ধুসকল মানে এতিয়া বৰ্তমান আমি গৈ আছোঁ এটা পুখুৰী সিঁচিবৰ কাৰণে তো পানীৰ তলত পূৰা মাছ খেলি আছে মানে কিন্তু ওলাই নোলায় কি হয় কি নহয় সিঁচিলে গম পাম তো ব'লক ভিডিঅ'টো আৰম্ভ কৰিলোঁ আপোনালোকে চাই থাকক আৰু বন্ধুসকল আমাৰ এইফালে মানে প্ৰায় ধান পকি গ'ল এইফালে দেখিবলৈ পাইছে ধান পকি গ'ল তো আপোনালোকৰ সেইফালে মানে পকিছে ধান কমেণ্ট কৰি জনাব আৰু দাব হ'লে মানে লগা এতিয়াই দেই পিছত আকৌ নক'ব আৰু এতিয়া আমি এইফালে গৈ আছোঁ সিঁচিবৰ কাৰণে এইফালে আমাৰ দাই লুঙিখন চাব ভালকৈ বান্ধি লওক অঁ নহ'লে মানে খোল খাই গ'লে দিগদাৰ হ'ব ফাইনেলি গাইজ গৈ আছোঁ এতিয়া আমি পুখুৰীটো চাবৰ কাৰণে চোৱাই থোৱাই আছে মানে কিন্তু অলপ কষ্ট হ'ব যিহেতু পুখুৰীটোত মানে বহুত দল আছে তো ঘাঁহ বন বহুত আছে তো গুচাব লাগিব গোটেইখিনি আৰু এইফালে টিং চাবাত বেগ আৰু এইফালে আমাৰ যুদ্ধলৈ যোৱা মানে ৰজা সৈনিক ঢেৰ কিবা কিবি আৰু এতিয়া আহি এইটো নহয় জানো পুখুৰীটো এইটো নহয় এইটো নহয় জানো তো গাইছ মানে পুখুৰীটো এইটোৱে আৰু এইফালে দেখিবলৈ পাইছে কিবা দেখিছে নাই দেখা একো কিন্তু এতিয়া এইটো অলপ কষ্ট হ'ব যিহেতু গোটেই ঘাঁহ বন ঢেৰ কিবা কিবি আছে অলপ কষ্ট হ'ব কষ্ট কৰিলেহে ফল পাব নিশ্চয় তো সেয়েহে মানে অকণমান কষ্ট কৰি লওঁ মাছটো 100% 10% ওলাবই মাগুৰ মাছ 30টা ধৰি দিয়ক সিঁচি শেষ হোৱাৰ পিছত দেখাম আপোনালোকক কিমান ওলায় কিমান নোলায় 30টা ধৰি দিয়ক অঁ মানে আপোনালোকে মনত ধৰি দিয়ক 30টা বুলি কৈছোঁ কেইটা ওলাই চাই লওঁ তো এইফালে এডাল আঁতৰাব লাগিব আৰু মই এতিয়া কেমেৰাটো থৈ লৈছোঁ অলপ কাম কৰিব লাগিব নহ'লে গালি খাব লাগিব নহয় মাছৰ ভাগ কমকৈ পাম বগীটিং বান্ধিলোঁ বান্ধৈ লাহনি আনিলোঁ অঁ লাহনি সাজিলোঁ ঐ এজনী ভাল পালোঁ সেইজনী আকৌ এটা ল'ৰা মাক পাছতহে গম পালোঁ আগে গম পাই চালা তো গাইছ গতিকে এতিয়া এইবিলাক মানে মাটি খান্দি এইফালে ভেটাটো হৈ আছে ভেটাটো ভেটিব লাগিব তো ৰ'ব ভেটাটো ভেটাৰ পিছত আৰু দেহুতি মাৰিমেই আৰু ৰ'ব ঠিক আছে এহেঁতি পূৰা কষ্ট কৰিছে মই পূৰা মজা লৈছোঁ অলপ পিছত গম পাম আৰু মজাটো মাৰা ভূপেন সমান চেয়া এডাল বাল ছিগিলে আৰু বন্ধুসকল এইফালে দেখিবলৈ পাইছে একদম পুখুৰী ধুনীয়াকৈ কি আৰু পুখুৰী ধুনীয়াকৈ শুকাই আহক কি ক'ব তো ধুনীয়াকৈ শুকাইছে আৰু 10-15 মিনিট লাগিব তাৰপিছতে একদম পূৰা ধামাকা মাছ ধৰিম কিন্তু মাছৰ বৰ্তমান দিলে খা খবৰ নাই আকৌ যেতিয়া পানী ধৰি লওক ইমান কমান থাকিব তেতিয়া খা খবৰ দিব আৰু মাছবিলাকে তো এতিয়া এইফালে পানী শুকুৱাইছোঁ আৰু এইফালে আমি পানী খাই লৈছোঁ তেতিয়াহে শুকুৱাব পাৰিম হয় নাই তো ঠিক আছে চাই থাকক আৰু ফাইনেলি বন্ধুসকল পুখুৰী শুকাই গ'ল আৰু অলপ আছে মেইন জেগাত আছে এইটো কুচিয়া ধৰক অঁ এই নাযায় তেৰি কুচিয়াটোৱে গুচি গ'লগৈ মেইন বস্তুটোৱে গুচি গ'লগৈ গা বিষটো মাৰি ল'মচোন গধূলিকৈ জালুক চালুক দি পেলাই দেখিছে নাই বন্ধুসকল এনেই লছ আৰু লছ কুচিয়া এটা পাইছিলে মানে 2 কেজিমান হ'ব সেইটো গুচি গ'লগৈ
হে কি যে হ'ব কমটি ডাঙৰ পুখুৰী চিলুং চাওকচোন হেই কিমান হয় আমাৰ 3 ফুটমান দ হ'ব মানে 3 টেংকাৰমান পানী সিঁচিলোঁ তিনি টেংকাৰ পানী সিঁচিও যদি নাই পোৱা খুব কান্দিম মই এতিয়া অলপ পিছত এইফালে আমাৰ দেহতে জুলুঙা ঢেৰ জাল মোনা কি যে অনা নাই আৰু কি চুই পাইছিলে কুচিয়া চুই পাইছে হে ককোৱা ঐ একো নেইব ককোৱা শামুক কুচিয়া পানী ভেকুলী যি পায় আৰু ককোৱা এজনী কিনি গ'লগৈ সেয়া মাছ পুৰা খেলি আছে সেই মেইন জেগাটো শুকুৱাই নাই মানে সেইটো শুকালেহে আৰু তো আমি অলপ দেহটো মাৰি লওঁ নেকি তপ তপ জোৰে ৰহিয়া ভিডিঅ' পে ধৰক 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 চাং দেখাই দিয়ক কওক মাছটো এগাল নেকি বিটাব সময়ত মাছ দেখাব লাগিব নাই আমাৰ ৰাইজৰ চাব নোৱাৰো মাছ ইমান ডাঙৰ পুখুৰীটো সিঁচি যদি বিটাম আকৌ এইডাল তোৰ এইটি মোৰ বুলি ক'ম বৰ গালি পাৰিব সেইটো হে ভেচেলি মাছ ভেচেলি মাছ একদম ঠগাৰী মাছ হয় কেলে লাইনমেনক 20 টকা দি দিলে আপুনি সিহঁতি নিবলৈ আহে আপুনি দি পঠিয়াইছে লাইনমেনটো এই ধৰ যে গৈ মাছটো আছে আকৌ এই বস্তুটো চিনি পায়নে আপোনালোকে মানে আমাৰ চাই থকা ৰাইজসকলক সুধিছোঁ এই অকল এনেকুৱাহে ওলাইছে আৰু কি নাম এজনী ভাব হে নিংগৈ নিংগৈ বৰ লাজ পাব লাগিব নিংগৈ খাং বুলি ক'লে হয়নে একো নহয় এইবোৰ নগাবোৰে কেনেকুৱাত দিয়ে সিহঁতি মানুহে নগাহে এইডাল চক এইডাল কি হয় এইটো চেঙেলি আৰু এইজনী হৈছে আমাৰ লোকেল ৰৌ দেই পেটুলকি বাই আপুনি আগে গম পাইছিলে সেইজনী এটা ল'ৰা মাক বুলি হয় নাই এতিয়া আপুনি আগে গম নাপালে গ'লে পুখুৰীটোত মাছ নোলায় বুলি হে আপুনি ঠগিলে আমাক এই ধৰক গৈ মাছটা আছিলে নহয় ধৰিলে কিনো কম আৰু এইটো চাওক মাছ খাইছ কি চিখ খাইছ আৰু তাৰমানে কথা কৈছিলোঁ 30টা ওলাব মাগুৰ মাছ 40টা ওলালে খালি নেদেখা চাং অকণমান দূৰৰ পৰা দেখাই দিম সেয়াই আৰু বন্ধুসকল আজিলৈ ভিডিঅ'টো মানে কি আৰু ইমানখিনি সামৰি মাৰিছোঁ মাছ এইফালে পুখুৰী এনেকৈ ইমান ডাঙৰ পুখুৰী হৈছিলোঁ মাছ বহুত ওলালে বহুত কাৰোবাক লাগিলে ক'ব কমেণ্টত জনাব তো বন্ধুসকল ভিডিঅ' চাই কেনেকুৱা পালে ভাল নাপালে চাগে যদিও ভাল নাপালে তেতিয়া লাইক এটা কৰিব এনে মোৰ ভাল লাগিব ভিডিঅ'টো ইমান কষ্ট কৰি বনাইছোঁ তো আজিলৈ এৰিলোঁ বাই বাই লগ পাম নেক্সট এটা ভিডিঅ'ত